এঞ্জেলছ মাছৰুম ফাৰ্মত যোৱাকালি অনুষ্ঠিত হৈ গ'ল থাৰ্ড বেটছৰ ট্ৰেইনিংটো আৰু যোৱাকালিৰ অনুষ্ঠানটিও যে আমাৰ ইমান ধুনীয়াকৈ পাৰ হৈ গৈছে সঁচাকৈ মনটো ভাল লাগি গ'ল আৰু চাওকচোন কিমান যে ঠাণ্ডা এইকেইদিন যোৱাকালিও বহুতে ঠাণ্ডা পৰিছিলে তথাপিও কিন্তু ইমান ঠাণ্ডাকো নিউচি সকলোৱে সময়মতে আহি পাইছিলে আমাৰ লোকেশ্যন যিহেতু তেওঁলোকৰ এটি মন আছিলে যে কিবা এটা শিকিব নতুন বুলি এই কাৰণেই কৈছোঁ যিহেতু আমাৰ ফাৰ্মৰ ভিডিঅ' চাই বহুত সংখ্যক লোকে বৰ্তমান মাছৰুম কাল্টিভেশ্যনৰ ওপৰত কাম কৰিব খুজি আছে আৰু তেওঁলোকে যেহেতু আমাৰ ফাৰ্মত আহি এটি ট্ৰেইনিং ল'ব খুজি আছে গতিকে সেই সকলৰ বাবে এই বিষয়টো নতুন আৰু নতুন বিষয়টোৰ ওপৰত তেওঁলোকৰ প্ৰশ্ন নানান ধৰণৰ থাকে গতিকে তেওঁলোকৰ প্ৰশ্নৰ লগতে থিয়ৰি যিখিনি মাছৰুম কাল্টিভেশ্যনৰ ওপৰত কথা থাকে সেই কথাখিনিৰ ওপৰত আমি প্ৰথমতে গুৰুত্ব দিওঁ আৰু সেই কথাসমূহৰ ওপৰত আমি গোটেইখিনি আলোচনা একেবাৰতে কৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ মাজৰ পৰা বিভিন্ন প্ৰশ্ন আহিছে আৰু প্ৰশ্নবিলাকো মই উত্তৰ দি যাবলৈ চেষ্টা কৰি গৈ আছোঁ আৰু এয়া আমি এতিয়া ফাৰ্ম চাইছোঁ মোৰ দুইখন ফাৰ্ম তেওঁলোকক বঢ়িয়াকৈ দেখুৱাই দিছোঁ আৰু তেওঁলোকেও একদম অভিভূত হৈছে ফাৰ্ম দেখি যিহেতু তেওঁলোকে ভিডিঅ'ত দেখি থাকে মোৰ ফাৰ্ম দুখন আৰু ওচৰৰ পৰা দেখি তেওঁলোকেও খুব ভাল পাইছে লগতে এয়া আমাৰ ফাৰ্মৰ মাছৰুম তেওঁলোকৰ সন্মুখতে আমি হাৰভেষ্ট কৰিছোঁ বহুতখিনি মাছৰুম হাৰভেষ্ট কৰিছোঁ যিহেতু তেওঁলোকৰ বাবে আমি পেক কৰিম তেওঁলোকক যিহেতু আমি মাছৰুম দিম আৰু তেওঁলোকেও ইচ্ছা কৰিছে আমাৰ মাছৰুম নিব আৰু ইয়াত দেখিছেনে সকলোৰে কিমান মৰম আদৰ এই মৰম আদৰবিলাকৰ বাবেই যেন মই আৰু আগবাঢ়ি যাবলৈ কি কৰিছোঁ হেঁপাহ কৰি আছোঁ দেই আৰু আমাৰ যোৱাকালি অনুষ্ঠানটিত সুন্দৰ খোৱা বোৱাৰো ব্যৱস্থা আছিলে সকলোৱে ধুনীয়াকৈ খাই বৈ লৈ এতিয়া আমি পিছবেলা আমি এতিয়া লাগিছোঁ প্ৰেক্টিকেলত যিহেতু প্ৰেক্টিকেল নলেজখিনিও খুব দৰকাৰী কাৰণ সম্পূৰ্ণ শুদ্ধভাৱে মাছৰুম চিলিণ্ডাৰ এটা বনাব জানিলেহে মাছৰুমৰ ভাল প্ৰডাকশ্যন পাব পাৰি এনেই আপুনি ঘৰত এটি ভিডিঅ' চাই চিলিণ্ডাৰ এটা বনালেই আপুনি সেই ধৰণে প্ৰডাকশ্যন নাপাব যি ধৰণে নেকি আমাৰ ফাৰ্মত মাছৰুমবিলাক প্ৰডাকশ্যন আমি পাওঁ আৰু সেই সম্পূৰ্ণ পদ্ধতিটো শিকাবলৈ এতিয়া চেষ্টা কৰিছোঁ যিহেতু কেণ্ডিডেটছ ভালেখিনি আছিলে যোৱাকালিও গতিকে অকণমান বাৰু হৈছে খামখিয়ালি কিন্তু তাৰ মাজতো যিমানখিনি পাৰিছোঁ সকলোকে বুজাই যাবলৈ চেষ্টা কৰিছোঁ যিহেতু তেওঁলোকে আজিৰ এই দিনটোত ইমান দূৰ দূৰণিৰ পৰা শিকিবলৈ আহিছে আৰু আজিৰ দিনটোতো কেণ্ডিডেটসকল যে কোন ক'ৰ পৰা আহিছে নহয় আচৰিত হৈ গৈছোঁ কোনোবা যদি আহিছে গোৱালপাৰাৰ পৰা কোনোবা মিৰ্জাৰ পৰা কোনোবা নগাঁও কোনোবা মৰিগাঁৱৰ পৰা আৰু যে কিমান কি জাগাৰ পৰা আহিছে নহয় আচৰিত ভাবিলে আচৰিত লাগে ইমান ঠাণ্ডাটো তেওঁলোকে ইমান দূৰ দূৰণিৰ পৰা আহিছে এটি নতুন বিষয় শিকিবলৈ আৰু মোৰ ফালৰ পৰা মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ তেওঁলোকক বুজাই যাবলৈ আৰু অনাগত দিনততো মই তেওঁলোকৰ লগত আছে কেৱল আজি বুলি নহয় যিহেতু মই এবাৰ ট্ৰেইনিং দিয়াৰ পিছত আমাৰ এটা গ্ৰুপ থাকে আৰু সেই গ্ৰুপটোতে মই তেওঁলোকক এতিয়াৰ পৰা চোৱা চিতা কৰিম যেতিয়ালৈ নেকি তেওঁলোকে নিজে চিলিণ্ডাৰ বনাই ঘৰত মাছৰুম হাৰভেষ্ট কৰিব নোৱাৰে তেতিয়ালৈ অন্তত মই তেওঁলোকক ছাপোৰ্ট দিম এইটো আগৰ বেটছৰবিলাকেও গম পাই আছে মই তেওঁলোকৰ লগত এতিয়াও আছোঁ আৰু অনাগত দিনৰ বেটছবিলাকৰ লগতো মই থাকিম তেওঁলোকৰ কামখিনি অন্তত মই চাই থাকিম আৰু ইয়াত দেখিছেনে সকলোৱে চিলিণ্ডাৰ বনাইছে বহুতে কিন্তু খুব ধুনীয়াকৈ বনাইছে শুদ্ধভাৱে বনাইছে আৰু যিখিনিয়ে ভালকৈ বনাব পৰা নাই তেওঁলোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ শিকাই দিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে বুজি পাইছে নিশ্চয় আৰু প্ৰথম দিনাতো অকণমান খেলিমেলি হ'বই দিয়কচোন সেইটো চবৰে হ'ব আমাৰো হৈছিলে প্ৰথমতে কৰোঁতে গতিকে এতিয়া সকলোকে ভালদৰে সুন্দৰভাৱে এবাৰকৈ বুজাই দিছোঁ এইখিনি সময় যে কেনেকৈ পাৰ হয় নহয় আচৰিত লাগে আৰু সঁচাকৈ বহুত ভালো লাগে এইখিনি মুহূৰ্ত সকলোৱে মিলি জুলিয়ে কিমানটা যে চিলিণ্ডাৰ হৈ যায় আৰু দেখিছেনে সকলোৱে পুৰা এফৰ্ট দিছে নিজৰ আৰু এইখিনি কাম কৰোঁতে হেনো সকলোৰে গৰম লাগি গৈছে সঁচাকৈ এইখিনি কাম কৰাৰ পিছত সকলোৰে গাত একদম গৰম আহি যায় আৰু এয়া অৱশেষত সকলোৱে ধুনীয়াকৈ এটি চিলিণ্ডাৰ বনালে আৰু এইখিনিয়ে আছিল আমাৰ যোৱাকালিৰ কেণ্ডিডেটছ আৰু সকলোকে লগ পাই বহুত ভাল লাগিল আপোনালোকলৈ বহুত শুভেচ্ছা আপোনালোকে অনাগত দিনত এই ফিল্ডখনত আৰু কাম কৰক তাৰেই শুভকামনা সকলোলৈ লগতে আমাক বিশ্বাস কৰাৰ বাবে আমাক ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ